हेलो एवरीवन आज आम कथा पातिम स्मार्ट मीटार विषय स्मार्ट मीटारत केनेके रिचार्ज करिब पारि कारण बर्तमान समय आम देखा पाइছো जे सकलोरे घरत लाहे 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 आमार स्मार्ट मीटार गिटा आहिब धरिसे आरो स्मार्ट मीटारत आमी सकलोरे रिचार्ज पे करिब लागे आगते रिचार्ज करिब लागे तार पिछतहे गई आमार इलेक्ट्रिकल जितु पावर आमी हेतु लाभ करिब पारो सो मैं सेয়ে ভাবিলো যে আজি আপোনালোকৰ কাৰণে এই মিটাৰটো কেনেকৈ ৰিচাৰ্জ কৰিব পাৰি গোটেই প্ৰসেছটো আপোনালোকক মই মোবাইলত দেখাও আৰু আপোনাৰ নিজৰ স্মাৰ্টফোনতে আপুনি ৰিচাৰ্জ কৰিব পাৰিব স্মাৰ্ট মিটাৰ আপুনি কাৰোবাৰ ওচৰত যাব নালাগে যে দাদা মোৰ মিটাৰটো ৰিচাৰ্জ কৰি দিয়ক আপোনাক 10 টকা দিম 20 টকা দিম আপুনি নিজে ঘৰত বহি আপোনাৰ স্মাৰ্ট মোবাইলত আপুনি স্মাৰ্টফোনত আপোনাৰ স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰিব পাৰিব সো বলক ভিডিওটো ষ্টাৰ্ট কৰো স্মাৰ্ট মিটাৰ আৰু স্মাৰ্ট মিটাৰত এতিয়া বেলেন্স কিমান আছে মই আপোনালোকক চেক কৰি দেখাম এতে मैं चेक कर रखाम *000# मैं क्लिक कर रखाम एटे बैलेंस मात्र 1 टका আছে ৰিচাৰ্জ আৰু এতিয়া আমি ৰিচাৰ্জ কৰিম এইটো মিটাৰত তাৰ পিছত আপোনালোকক দেখাম ৰিচাৰ্জ সাকসেসফুল হৈছে না নাই আমি আহি পৰিলো মোবাইলৰ হোম স্ক্ৰিনত আৰু ইয়াতে গুগলত ক্লিক কৰিম কৰাৰ পিছত ইয়াতে সাৰ্চ কৰিম APDCL সাৰ্চ কৰি দিলে आमार इते सबर ऊपर आहि जाब एटा लिंक APDCL ऑरेंज बुली आहि जाब इते क्लिक करिम इते क्लिक करार पिছত इते बी अलर्ट बी सेफ बुली एटा नोटिफिकेशन आइसे आपनि सेफ থাকিব লাগিব कारण इते स्कैम होवार बहुत चान्स থাকে এখানে এটো ক্যান্সেল কৰি আপনি যদি মিটার রিচার্জ কৰিম বুলি ভাবিছে তেতিয়ালে রিচার্জ প্রিপেইড মিটার বুলি লিখা আছে ইতে ক্লিক কৰিব লাগিব কৰাৰ পিছত আপোনাৰ মিটাৰৰ যেটো কনজিউমাৰ নম্বৰ আছে সেই কনজিউমাৰ নম্বৰটো ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াতে এনসাৰ 3+5 কিমান হ'ব 8 ইয়াতে আপুনি ক্লিক কৰি দিব তাৰ পিছত ইয়াতে আপুনি গোটেই ডিটেইলছটো ইয়াতে দেখা পাব আপোনাৰ কাৰ নামত আছে মিটাৰ কি কথা তাৰ পিছত ইয়াতে আপোনাৰ ৰিচাৰ্জ এমাউন্ট মাৰিব দিছে এতিয়া মই মিনিমাম 100 টকা এটা ৰিচাৰ্জ কৰিম আপোনালোকক জাস্ট দেখাব কাৰণে তাৰ পিছত ইয়াতে আকৌ কনফাৰ্ম 100 টকা বুলি মাৰি মোবাইল নাম্বাৰটো মই ইয়াতে সাবমিট কৰিব লাগিব মই মোবাইল নাম্বাৰটো সাবমিট কৰি দিলি ইয়াতে পে অপচনত क्लिक कर दिल क्लिक कर दियार पिছত नेट बैंकिंग क्रेडिट कार्ड डेबिट कार्ड QR वॉलेट्स UPI अपनी जीतु अपनार कारणे ভাল হয় হেতুত আপুনি কৰিব পাৰিব সো মোৰ কাৰণে এতিয়া UPI অপচনটো ভাল সেই কাৰণে মই এটুত ক্লিক কৰিলো কৰাৰ পিছত পে বাই এনি UPI এপ সো মই এটুত ক্লিক কৰিলো কৰাৰ পিছত অলপ টাইম ল'ব গুগল পে ফোন পে যিকোনো এটাত আপুনি ৰিচাৰ্জ কৰিব পাৰে মই ফোন পে ক্লিক কৰিলো और फोन पे क्लिक करार पिছত এনেকে আমাৰ फोन पे হেতু ओपन হৈ গৈছে ইয়াতে মই মোৰ ফিংগাৰপ্ৰিন্টটো ঢালিব লাগিব ফিংগাৰপ্ৰিন্টটো ঢালি দিলো ইয়াতে দেখা হৈছে পে 100 বুলি দিছে মই ইয়াতে পে কৰিলো পে কৰাৰ পিছত ইয়াতে মোক ডিজিট কোডটো ঢালিব দিছে ইয়াতে মই ডিজিট কোডটো সাবমিট কৰিলো এটো সব পৰিছে আপোনালোকে মোৰ ৰিচাৰ্জ সাকসেসফুল হৈ গৈছে ফাইনালি আমি মিটাৰটো ৰিচাৰ্জ কৰিলো স্মাৰ্ট মিটাৰটো আমি ৰিচাৰ্জ কৰিলো কিন্তু ৰিচাৰ্জ কৰাৰ লগে লগে আপোনাৰ স্মাৰ্ট মিটাৰত আপুনি কৰা ৰিচাৰ্জৰ পইচাখিনি খুমাই না যায় খুমাব কাৰণে পইচাখিনি আপোনাৰ এটা বাউচাৰ কোড থাকে আৰু সেই বাউচাৰ কোডটো আপুনি তাত সাবমিট কৰিব লাগিব তাৰ পিছত আপোনাৰ যেটো ৰিচাৰ্জ এমাউন্ট আছে সেইটো আপুনি মিটাৰত বেলেন্সত দেখা পাব এতিয়া কথাটো হল আপুনি বাউচাৰ কোডটো পাব ক'ত আৰু কেনেকৈ তাত সাবমিট কৰিব সো গোটেই কথাখিনি মই এতিয়া বুজাই দিম আপোনাক এই ভিডিওটোতে যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব বলক মই বাউচাৰ কোডটো কেনেকৈ সাবমিট কৰে আৰু ক'ত বাউচাৰ কোডটো পায় বাউচাৰ কোডটো সাবমিট কৰাৰ পিছত কেনেকৈ বেলেন্সটো একাউণ্টত দেখায় সেই প্ৰসেছটো মই এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম আৰু বাউচাৰ কোডটো ওলাব হলে আপুনি যৰ পৰা ৰিচাৰ্জ কৰিছিল তাতে যাব লাগিব APDCLত ক্লিক কৰি আপনার সেই অপশনত আকৌ আপুনি হেতু এৰিয়াত ঘুমাই যাব লাগিব যেটো হেৰি ওয়েবসাইটৰ পৰা আপুনি ৰিচাৰ্জ কৰিছিলে ইমানখিনিলৈকে আহিব লাগিব তাৰ পিছত আপুনি তলৰ ফালে স্ক্ৰল ডাউন কৰিলে ইয়াতে আপোনালোকে দেখা পাইছে চাব ৰিসিভ প্ৰিপেইড বাউচাৰ বুলি লিখা আছে এটা ৰিসিভ প্ৰিপেইড বাউচাৰ আৰু এই বাউচাৰত আপোনালোকে ক্লিক কৰি আপোনালোকৰ আকৌ কনজিউমাৰ নাম্বাৰটো ক্লিক কৰিলে আৰু ইয়াতে 7+8 কিমান হৈছে হেতু আপুনি লিখিব লাগিব 15 মই ইয়াতে লিখি দিছো ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ এইটো হল বাউচাৰ কোড আৰু এই বাউচাৰ কোডটো আপুনি তাত সাবমিট কৰিলে আপোনাৰ ৰিচাৰ্জটো মিটাৰত দেখাই দিব আৰু ইয়াতে আহি ষ্টাৰ মাৰিব লাগিব 04 তাৰ পিছত 55 তাৰ পিছত 3
754 ষ্টাৰ ক্লিক কৰিলে 101 টকাৰ ৰিচাৰ্জ বেলেঞ্চ আমাৰ ইয়াত শ্ব' কৰিছে দেখা পাইছে আপোনালোকে 101 টকা বেলেঞ্চ আছে সো আজিৰ ভিডিঅ'টো ইমানতে আছিল যদি কিবা এটা শিকিব পাৰিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ